এইয়া ভিক্টোৰিয়া মেম'ৰিয়েলত আপোনালোকক ভিক্টোৰিয়া মেম'ৰিয়েললৈ আহিছোঁ। কলিকতা ভিক্টোৰিয়া মেম'ৰিয়েল আহিছোঁ। প্ৰশান্ত মোৰ বন্ধু প্ৰশান্ত আৰু মই, প্ৰশান্ত কলিকতাতে চাকৰি কৰে, গতিকে প্ৰশান্তৰ ওচৰত গৈ মই ভিক্টোৰিয়া মেম'ৰিয়েলত গৈছোঁ প্ৰশান্তৰ সৈতে। এয়া চাওক ভিক্টোৰিয়া মেম'ৰিয়েলত সোমাইছোঁ। চাওক প্ৰথম ভিক্টোৰিয়া মেম'ৰিয়েলৰ দৃশ্য বাহিৰৰ পৰা মাৰিছোঁ। ভিক্টোৰিয়া মেম'ৰিয়েলৰ দৃশ্য আঁতৰৰ পৰা ফটো লোৱা হৈছে। ভিক্টোৰিয়া মেম'ৰিয়েল কলকাতা। ভিক্টোৰিয়া মেম'ৰিয়েল এয়া আঁতৰৰ পৰা ফটো এনেকুৱা দেখায়। এয়া ভিক্টোৰিয়া মেম'ৰিয়েল। আমি ফ্ৰণ্টত এইবোৰ সৰু সৰু বগা বগা শিলগুটি দিয়া আছে ৰাস্তাটোত। পাথৰ বগা পাথৰ দিয়া আছে। ভিক্টোৰিয়া মেম'ৰিয়েলৰ এয়া আঁতৰৰ পৰা ভিউটো লুকটো এনেকুৱা আপোনালোকৰ ভিক্টোৰিয়া মেম'ৰিয়েল। এতিয়া মই লাহে লাহে গৈ আছোঁ ভিক্টোৰিয়া মেম'ৰিয়েললৈ। ছাইডত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আছে। ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যলৈ চাই আমি গৈ আছোঁ। আহক ভিক্টোৰিয়া মেম'ৰিয়েলৰ ফ্ৰণ্ট ছাইডটো, সন্মুখৰ ভাগটো সোমাই গ'লোঁ, ফটো ল'লোঁ। এতিয়া পুৰণি বন্দুকবিলাক ৰিভলভাৰ এইবোৰ আগৰ ব্ৰিটিছৰ দিনৰ লোকসকলে ইউজ কৰা, ব্ৰিটিছৰ পুৰণা সৈনিকে ইউজ কৰা, স্বাধীনতা সংগ্ৰামীয়ে ইউজ কৰা ৰাইফল, এনেকুৱা সকলো পুৰণি ৰাইফলবিলাক ভিক্টোৰিয়া মেম'ৰিয়েলত সংৰক্ষিত কৰি থৈছে। ভিক্টোৰিয়া মেম'ৰিয়েলৰ ৰিভলভাৰ 3-4টা কোৱালিটি আপোনালোকৰ আগত ৰিভলভাৰৰ ফটো, ৰিভলভাৰৰ গুলিৰ সৈতে এয়া ভিক্টোৰিয়া মেম'ৰিয়েলত সংৰক্ষণ কৰি থোৱা হৈছে। ভিক্টোৰিয়া মেম'ৰিয়েলৰ এয়া ৰিভলভাৰৰ দৃশ্য। এয়া ভিক্টোৰিয়া মেম'ৰিয়েলত যিসকল স্বাধীনতা সংগ্ৰামী আৰু কোনোবা জেলত থকা ইন্দিৰা গান্ধী, জৱাহৰলাল নেহৰুৱে যিসকলে চিঠি লিখিছিলে পৰিয়াললৈ, বা ইন্দিৰা গান্ধীলৈ যিসকলে পৰিয়ালৰ পৰা চিঠি কৰিছিলে, এইবিলাক সকলো ডকুমেণ্টছবোৰ টেবুলত ধুনীয়াকৈ সজাই থোৱা হৈছে। এইবিলাক হৈছে পুৰণি ফটো, চিঠিৰ ন'টিছ ব'ৰ্ড আদি কৰি এনেকুৱা বিভিন্ন ন'টিছ ব'ৰ্ডবোৰ দি বিভিন্ন চিঠি পত্ৰ আদি ধুনীয়াকৈ সজাই থোৱা হৈছে। এনেকৈ সজাই থৈছে। এখনৰ পাছত সিখন আমাৰ ফটো কৰি আপোনালোকক আগত অৱগত কৰিছোঁ, দেখুৱাই দিছোঁ। এয়া হৈছে ভিক্টোৰিয়া মেম'ৰিয়েলৰ পুৰা প্ৰাচীন যিসকল স্বাধীনতা সংগ্ৰামীৰ চিঠি পত্ৰ, ডকুমেণ্টছবোৰ, ফাইল কপি আদি সম্পূৰ্ণভাৱে সুৰক্ষিত কৰি সজাই থৈছে। এয়া ভিক্টোৰিয়া মেম'ৰিয়েলৰ সকলো ডকুমেণ্টছ। ভিক্টোৰিয়া মেম'ৰিয়েলৰ এই চিঠি পত্ৰবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে যে এইসকল আছিল স্বাধীনতা সংগ্ৰামী। এয়া ফটো তুলি সজাই থোৱা হৈছে। ইহঁতৰ চিঠি পত্ৰ, কাগজ পত্ৰবোৰ এনেকৈ সজাই থৈছে। এয়া ভিক্টোৰিয়া মেম'ৰিয়েলৰ যিসকল পুৰণি এয়া বন্ধুক, বাৰুদ, পুৰণি ব্যক্তিসকলৰ ফটো, স্বাধীনতা সংগ্ৰামীৰ ফটো দি থোৱা হৈছে। পিছফালৰ দৃশ্য, প্ৰাকৃতিক সৌন্দৰ্য ইমান মনোমোহা, সকলো গছ গছনি ইমান ধুনীয়াকৈ পৰিপাটিকৈ ফুলনি গছ গছনি ৰুই থোৱা হৈছে। এইটো ৱাটাৰ যিটো আমাৰ ছিষ্টেম আছে, ধুনীয়া ফুলৰ মাজত এটা পাম্পৰ দ্বাৰা এইটো দিয়া আছে পুখুৰী এটাত। আৰু আপোনাৰ এই ভিক্টোৰিয়া মেম'ৰিয়েলৰ এই পুখুৰীটোৰ পাৰে পাৰে আপোনালোকৰ গোল পুখুৰীটোৰ পাৰে চাৰিওফালে এতিয়া পাৰ্কৰ দৰে সম্পূৰ্ণ ধুনীয়াকৈ গছবোৰ ৰোৱা হৈছে। আৰু এইটো আঁতৰত এইটো এটা টাৱাৰ বিল্ডিং এটা, সেই টাৱাৰটো দেখা গৈছে, কিন্তু এটা বহুত দূৰত আছে। গতিকে বহুত দূৰত থকাৰ কাৰণে এতিয়া আমাৰ এটা লাখুটি খুঁটিৰ নিচিনাই দেখা গৈছে। ভিডিঅ'টো যথেষ্ট দীঘল হোৱাৰ বাবে আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। সকলোলৈকে ধন্যবাদ থাকিল।